गणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পূৰ্ণিমা তিথি হৈছে চন্দ্ৰৰ সম্পূৰ্ণতাৰ প্ৰতীক, যিটো দিন মনৰ শান্তি আৰু আধ্যাত্মিক জাগৰণৰ বাবে অতি উত্তম। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি বুধবাৰ ২০২৬ চনৰ জুলাই মাহৰ ২৯ তাৰিখ। আজি আষাঢ় মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথি। আজি উত্তৰাষাঢ়া নক্ষত্ৰ, যিয়ে আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সহায় কৰে। নিশা ১১:৫৮লৈকে প্ৰীতিযোগ থাকিব, যিয়ে সম্পৰ্কত মৰম আৰু প্ৰেম বৃদ্ধি কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৫৬ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১১ হ'ব। দুপৰীয়া ১২:৩৩ পৰা দুপৰীয়া ২:১৩লৈকে ৰাহুকাল থাকিব। এই সময়ত নতুন আৰম্ভ নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি ২৯ জুলাই আপোনাৰ বাবে সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰ মকৰ ৰাশিত থকাৰ বাবে আপোনাৰ সংগী বা বন্ধুৰ সৈতে মতানৈক্য হ'ব পাৰে। ই আপোনাৰ কামত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে সাৱধান হওক। পুৰণি সুন্দৰ স্মৃতিবোৰ মনত পেলালে মানসিক চাপ কমিব। অহংকাৰ পৰিহাৰ কৰি সম্পৰ্কৰ তিক্ততা দূৰ কৰিবলৈ আপুনি আগভাগ লওক। ছাত্ৰ-ছাত্ৰীসকলে পঢ়াত মনোযোগ দিয়ক আৰু যুৱক-যুৱতীসকলে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। গৃহিণীসকলে ঘৰৰ পৰিৱেশ শান্ত ৰাখিবলৈ চেষ্টা কৰক। চাকৰিজীৱী আৰু ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। জ্যেষ্ঠ নাগৰিকসকলে স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু প্ৰকৃতিৰ সান্নিধ্যত সময় কটাওক। আজি আপোনাৰ বাবে ফৰেষ্ট গ্ৰীণ বা গাঢ় সেউজীয়া ৰং শুভ। পুৱা ৯:০০ পৰা ১০:০০ বজালৈ সময়খিনি গুৰুত্বপূৰ্ণ কামৰ বাবে ভাল। আজি কোনো গছত পানী দিয়াটো আপোনাৰ বাবে এটা ভাল কাম হ'ব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত আটাইতকৈ ডাঙৰ সম্পদ কি? কমেণ্টত জনাওক। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু চেনেলটোক সহায় কৰিবলৈ অনুদান দিয়ক। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৯ জুলাই ২০২৬ বুধবাৰ। আজি চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আজিৰ দিনটো আপোনাৰ বাবে প্ৰেৰণা আৰু উৎসাহেৰে ভৰা হ'ব। আপুনি আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অতি আগ্ৰহী হৈ পৰিব। বৃষ ৰাশিৰ লোকসকল স্বভাৱতে দৃঢ় আৰু আত্মবিশ্বাসী, সেয়েহে আজি আপোনাৰ বাবে কোনো কামেই অসম্ভৱ নহয়। কেৱল এটা কথা মনত ৰাখিব, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ব্যৱহাৰিক দিশটো ভালদৰে বিচাৰ কৰি ল'ব। আপোনাৰ এই শক্তি আৰু দূৰদৰ্শিতা দেখি আপোনাৰ আশে-পাশে থকা লোকসকলো প্ৰভাৱিত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। যুৱক-যুৱতীসকলে আজি কেৰিয়াৰৰ নতুন সুযোগৰ সন্ধান কৰক আৰু প্ৰেমৰ সম্পৰ্কত আজি সংগীৰ সৈতে মুকলিকৈ কথা পাতক। গৃহিণীসকলে আজি ঘৰুৱা কামৰ মাজত নিজৰ বাবে অলপ সময় উলিয়াই লওক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন, কিন্তু কামৰ হেঁচাত নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। বৃদ্ধসকলে আজি খোজ কঢ়াৰ সময়ত বা যাত্ৰা কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব। আজি দুপৰীয়া ২:০০ পৰা ৪:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি পাতল ৰঙৰ কাপোৰ পৰিধান কৰিলে আপুনি ইতিবাচক শক্তি লাভ কৰিব। আজি কোনো দৰিদ্ৰ লোকক পানী বা ঠাণ্ডা পানীয় দান কৰাটো এটা পুণ্যৰ কাম বুলি গণ্য কৰিব। মোৰ আজি আপোনালোকক এটা প্ৰশ্ন আছে। আপোনালোকৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি, প্ৰয়োজন নে নিজৰ পৰিশ্ৰম? কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, যদি আপোনালোকে আমাৰ এই দিহা পৰামৰ্শ ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি আমাক সমৰ্থন জনাওক।
প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি ২৯ জুলাই আপোনালোকৰ বাবে অলপ সাৱধানতা আৰু ধৈৰ্য্যৰ দিন। আজি চন্দ্ৰ আপোনাৰ অষ্টম স্থানত অৰ্থাৎ মকৰ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপুনি কৰিবলৈ লোৱা কামত কিছু বাধা আহিব পাৰে আৰু আপোনাৰ কৰ্মক্ষমতা অলপ হ্ৰাস পাব পাৰে। কিন্তু মনত ৰাখিব, এয়া মাত্ৰ এটা দিনহে, পৰিস্থিতি সোনকালেই সলনি হ'ব। আজি আপোনাৰ ৰাশিত শনি আৰু ৰাহুৰ প্ৰভাৱ থকাৰ বাবে কোনো তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক আৰু নিজৰ কথাত সংযম ৰাখক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে, গতিকে মানসিক চাপ নল'ব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত কোনো খৰখেদাকৈ সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰৰ পুৰণি সমস্যাবোৰৰ পৰা আঁতৰি থাকি মন শান্ত ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। কোনো নতুন বিনিয়োগ আজি নকৰিব। জ্যেষ্ঠ নাগৰিকসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। বিশেষকৈ গাঁঠিৰ বিষ বা পেটৰ সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক বা চৰাইক খাদ্য দিয়ক, এয়া এক পুণ্যৰ কাম হ'ব। আজি ধূসৰ ৰংটো আপোনাৰ বাবে শুভ। বিয়লি ৪ বজাৰ পৰা ৬টা ৩০ৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। এই সময়টো আপোনাৰ বাবে শুভ। মনৰ স্বচ্ছতাৰ বাবে আজি অলপ সময় ধ্যান কৰক। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি কি ভাবে? জীৱনত অহা কঠিন পৰিস্থিতিবোৰে আমাক অধিক শক্তিশালী কৰি তোলে নেকি? আপোনাৰ মতামত কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰোঁ। গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। যদি সম্ভৱ হয়, QR কোডৰ জৰিয়তে দান দি আমাক সমৰ্থন কৰক। নহ'লে আপোনাৰ মৰম আৰু কমেণ্টেই আমাৰ বাবে যথেষ্ট। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি ২ জুলাই আপোনালোকৰ বাবে এক অতি শান্ত আৰু সন্তোষজনক দিন। চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰাৰ বাবে আপুনি নিজৰ জীৱনৰ ঘটনাবোৰক লৈ যথেষ্ট উৎসাহিত আৰু সুখী অনুভৱ কৰিব। আজি আপুনি জীৱনৰ সৰু সৰু আনন্দবোৰৰ মাজতো তৃপ্তি বিচাৰি পাব। আজিৰ দিনটো নিজৰ বাবে জিৰণি ল'বলৈ আৰু নিজৰ যত্ন ল'বলৈ ব্যৱহাৰ কৰক। আজি অলপ সময় অকলে কটাওক, কাৰণ এই সময়খিনিয়ে আপোনাৰ মনক নতুন শক্তি দিব। সূৰ্য আৰু গুৰুৰ প্ৰভাৱে আপোনাক ইতিবাচকতা দিব, কিন্তু শনিৰ দৃষ্টিৰ বাবে কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত ধৈৰ্য ধৰিব লাগে। গৃহিণীসকলে আজি ঘৰৰ কামৰ লগতে নিজৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগে। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হ'ব লাগে। বয়োজ্যেষ্ঠসকলে আজি পুৰণি বন্ধুসকলৰ সৈতে কথা পাতিব লাগে। ই আপোনাক মানসিক শান্তি দিব। দুপৰীয়া ১২ বজাৰ পৰা ১:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি গুলপীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। আজি এটা ভাল কাম হিচাপে পুৰণি বন্ধুসকলৰ সৈতে যোগাযোগ কৰক। ই আপোনাৰ বাবে অতি আনন্দদায়ক হ'ব। আজি মোৰ আপোনালোকলৈ এটা প্ৰশ্ন আছে। জীৱনত কোনটো বস্তুৱে আপোনাক আটাইতকৈ বেছি আনন্দ দিয়ে? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকলৈ আনিবলৈ আমি কষ্ট কৰি আছো। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, আজি ১৯ জুলাই আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। চন্দ্ৰ আজি আপোনাৰ ষষ্ঠ স্থানত অৰ্থাৎ মকৰ ৰাশিত প্ৰৱেশ কৰিছে। এই অৱস্থানৰ বাবে আপোনাৰ স্বভাৱত অলপ খং বা আক্ৰমণাত্মক ভাৱ আহিব পাৰে। অকাৰণত কাৰো সৈতে কাজিয়া কৰা বা খঙৰ ভৰত ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আজিৰ দিনটো আপোনাৰ যোগাযোগ দক্ষতা উন্নত কৰিবলৈ আৰু মানুহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ নতুন উপায় বিচাৰিবলৈ উপযুক্ত। কৰ্মক্ষেত্ৰত সহকৰ্মী, পৰিয়ালৰ সদস্য বা চুবুৰীয়াৰ সৈতে হোৱা অনাৱশ্যকীয় বিবাদবোৰ এৰাই চলিলে আপোনাৰ সম্পৰ্কবোৰৰ মানদণ্ড নিশ্চিতভাৱে উন্নত হ'ব। আপোনাৰ সামাজিক আৰু কূটনৈতিক দক্ষতা বিকাশ কৰক, কাৰণ সেয়াই আজি আপোনাক সফলতাৰ দিশলৈ লৈ যাব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ লগতে অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াৰ দিন। এখন ভাল কিতাপ পঢ়িলে আপোনাৰ চিন্তাধাৰাত নতুন দিশ আহিব। যুৱক-যুৱতীসকলৰ বাবে আজিৰ দিনটো সংযমৰ দিন। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু আপোনজনৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশ শান্ত ৰখাৰ দিন। কাৰো সৈতে তৰ্ক কৰাতকৈ মৌন হৈ থকাটো আজি বেছি লাভজনক হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো কামত নতুন দৃষ্টিভংগী গ্ৰহণ কৰাৰ দিন। উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে সাৱধান হওক।
জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক আৰু কাৰো সৈতে তৰ্ক-বিতৰ্ক নকৰিব। আজিৰ শুভ ৰং হালধীয়া, যিয়ে আপোনাৰ ভাগ্যত ইতিবাচকতা আনিব। সন্ধিয়া ৫ বজাত আপোনাৰ শক্তি সৰ্বোচ্চ পৰ্যায়ত থাকিব। তেতিয়া গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি এটা সৎকাম হিচাপে এখন কিতাপ পঢ়ক বা কাকো জ্ঞান দিয়ক, সেয়া আপোনাৰ বাবে অতি শুভ হ'ব। ৰাহুৰ প্ৰভাৱ আপোনাৰ সম্পৰ্কত থকাৰ বাবে শান্ত হৈ থাকিবলৈ ধ্যান কৰক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত আপোনাক আটাইতকৈ বেছি শান্তি কিহে দিয়ে? কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ ক'ডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি 19 জুলাই আপোনালোকৰ বাবে আত্মবিশ্লেষণ আৰু নিজকে শান্ত কৰাৰ দিন। চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰাৰ বাবে জীৱনক লৈ আপোনালোকৰ মনত কিছু অহেতুক চিন্তা বা উদ্বেগ আহিব পাৰে। কামৰ হেঁচাত আপুনি মানসিকভাৱে ভাগৰি পৰিব পাৰে। কিন্তু মনত ৰাখিব যে এই অৱস্থা অতি কম সময়ৰ বাবেহে। আপুনি অতি সোনকালেই আপোনাৰ স্বাভাৱিক আনন্দময় অৱস্থালৈ ঘূৰি আহিব। কামৰ চাপৰ পৰা আঁতৰি পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে খুবেই ভাল হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাৰ হেঁচা এৰি কোনো নতুন চখ বা কলাত মনোযোগ দিলে একাগ্ৰতা বৃদ্ধি পাব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত খৰখেদা নকৰি ধৈৰ্য ধৰা উচিত। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু ঘৰুৱা কামৰ মাজত নিজৰ বাবে কিছু সময় উলিয়াব। চাকৰিয়ালসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক নকৰিব। আৰু ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। বয়োজ্যেষ্ঠসকলে আজি পাতল আহাৰ গ্ৰহণ কৰি জিৰণি ল'ব। আজি সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক, কাৰণ ই আপোনাৰ বাবে শুভ নহয়। আজি সন্ধিয়া ৫ বজাৰ পৰা ৬টা ৪৫ বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ অনুকূল, গতিকে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ত সম্পূৰ্ণ কৰক। শনিৰ প্ৰভাৱৰ বাবে অহা বাধা আঁতৰাবলৈ ধৈৰ্য আৰু অনুশাসন বজাই ৰাখক। নতুন কোনো চখ আৰম্ভ কৰাটো আপোনাৰ বাবে উত্তম উপায় হ'ব। বন্ধুসকল, আজি মোৰ এটা প্ৰশ্ন আছে। জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম নে ভাগ্য বেছি গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে? আপোনাৰ মতামত কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ মাজলৈ আনিবলৈ আমি বহু কষ্ট কৰোঁ। গতিকে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডৰ জৰিয়তে দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ২৬ জুলাই আপোনালোকৰ বাবে ভ্ৰমণ আৰু নতুন সুযোগৰ দিন। মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক ব্যৱসায়িক ভ্ৰমণ বা পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ সুযোগ দিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু কথা কোৱাৰ ভংগীমা ব্যৱহাৰ কৰক, ই আপোনাক সফলতা প্ৰদান কৰিব। আজি কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে আশীৰ্বাদ স্বৰূপ হ'ব, যিয়ে আপোনাৰ জীৱনৰ দিশ সলনি কৰি দিব পাৰে। সাৱধান হ'ব, আজি কাৰো সৈতে তৰ্ক নকৰিব, কাৰণ মংগলৰ অৱস্থানে খং বৃদ্ধি কৰিব পাৰে। পুৱা 11:45 পৰা দুপৰীয়া 1:15 ভিতৰত সময়খিনি আপোনাৰ বাবে অতি শুভ। এই সময়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি নীলা ৰং আপোনাৰ বাবে শুভ। শনিৰ প্ৰভাৱ কমাবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক। আজি এটা ভাল কাম কৰক, কোনো জীৱ-জন্তুক খাদ্য বা পানী দিয়ক। আজিৰ প্ৰশ্ন: আপুনি কি বিশ্বাস কৰে, ভাগ্য নে কৰ্ম? আপোনাৰ মতামত কমেণ্টত জনাওক। এই তথ্য আপোনালোকলৈ আগবঢ়াবলৈ আমি অহোপুৰুষাৰ্থ কৰিছো। গতিকে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডৰ জৰিয়তে আমাক সহায় কৰক। ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি ২১ জুলাই আপোনালোকৰ বাবে এক অতি আনন্দদায়ক দিন। চন্দ্ৰ মকৰ ৰাশিলৈ প্ৰৱেশ কৰাৰ লগে লগে আপুনি পুৰণি বন্ধু-বান্ধৱীৰ সৈতে পুনৰ মিলিত হোৱাৰ সুযোগ পাব। ইণ্টাৰনেটৰ জৰিয়তে বা হঠাতে হোৱা এই সাক্ষাৎবোৰে আপোনাৰ মনত খুবেই আনন্দ দিব। আজিৰ দিনটো পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ আৰু হাঁহি-ধেমালি কৰিবলৈ অতি উত্তম। অৱশ্যে, মংগল আৰু শুক্ৰৰ অৱস্থানৰ বাবে আপুনি কিছু সাৱধান হ'ব লাগিব। কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব আৰু নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আজি ৰঙা ৰং আপোনাৰ বাবে ভাগ্যশালী। সন্ধিয়া 5:30 বজাৰ পৰা 6:30 বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ শুভ।
শনিদেৱে আপোনাৰ জীৱনৰ পৰীক্ষা লৈ আছে সেনেহে শান্ত সংগীত শুনাটো অতি ফলপ্ৰসূ হ'ব। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিয়ক, যুৱক-যুৱতীসকলে সম্পৰ্কৰ ক্ষেত্ৰত খৰখেদা নকৰিব, আৰু গৃহিণীসকলে নিজৰ স্বাস্থ্যৰ যত্ন লওক। চাকৰিজীৱীসকলে অফিচত শান্ত হৈ থাকক, আৰু ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিনিয়োগ নকৰিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব, আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনৰ এনে কিবা এটা স্মৃতি আছে নেকি যিটো মনত পৰিলে আপুনি আজিও হাঁহি থাকে? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয় তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি ২৯ জুলাই আপোনালোকৰ বাবে পৰিয়ালৰ সৈতে অতি আনন্দদায়ক দিন হ'ব। চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰাৰ বাবে ঘৰত মৰম আৰু বুজাবুজিৰ পৰিৱেশ বিৰাজ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মৰম আৰু সমৰ্থনৰ মূল্য বুজি পাব আৰু তাৰ বাবে কৃতজ্ঞ হ'ব। আজি আপোনাৰ মনৰ কথা তেওঁলোকক জনাবলৈ উপযুক্ত সময়, সেয়েহে তেওঁলোকৰ বাবে কিবা বিশেষ কৰক, যেনে তেওঁলোকৰ প্ৰিয় খাদ্য ৰন্ধা। পৰিয়ালৰ সৈতে কটোৱা এই সময়খিনিৰ সম্পূৰ্ণ সুবিধা লওক, কাৰণ ভৱিষ্যতে কামৰ ব্যস্ততাৰ বাবে আপুনি এনে সময় পোৱাটো কঠিন হ'ব পাৰে। জীৱনৰ অগ্ৰাধিকাৰসমূহ নিৰ্ধাৰণ কৰাত পৰিয়ালে আপোনাক সহায় কৰিব পাৰে। সাৱধান হ'ব যে আজি কাৰো সৈতে তৰ্ক নকৰিব, কাৰণ মকৰ ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱে আপোনাক কেতিয়াবা অলপ জেদী কৰি তুলিব পাৰে। আজি হালধীয়া ৰং আপোনাৰ বাবে শুভ। দুপৰীয়া ২ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস কৰক, ই আপোনাৰ জীৱনৰ বাধা আঁতৰ কৰিব। বন্ধুসকল, আজি মোৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনৰ এনে কি বস্তু বা কাম আছে যিয়ে আপোনাক আটাইতকৈ বেছি শান্তি দিয়ে? কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু দান দি চেনেলটোক সমৰ্থন কৰক। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৯ জুলাই আপোনালোকৰ বাবে অতি সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰ আজি আপোনাৰ নিজৰ ৰাশি মকৰত আৰু উত্তৰাষাঢ়া নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ মন অলপ অস্থিৰ বা বিচলিত হৈ থাকিব পাৰে। আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, বিশেষকৈ আপোনাৰ আপোনজনৰ সৈতে কথা পাতোতে অতি সাৱধান হ'ব, কাৰণ সম্পৰ্কত অলপ মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। আপুনি হয়তো সকলো কথা তৎক্ষণাত ঠিক কৰিবলৈ বিচাৰিব, কিন্তু খৰখেদাকৈ কাম কৰিলে পৰিস্থিতি অধিক বেয়া হ'ব পাৰে। আনক নিজৰ সময় আৰু ঠাই দিবলৈ শিকক। ধৈৰ্য আৰু বুজাবুজিৰে কাম কৰাটোৱেই আজিৰ বাবে শ্ৰেষ্ঠ পথ। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাতকৈ মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। মনোযোগ কমিব পাৰে, গতিকে জোৰকৈ পঢ়াতকৈ অলপ সময় ধ্যান কৰক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজি পৰীক্ষাৰ দিন সংগীৰ সৈতে তৰ্ক কৰাতকৈ পৰক্ষে মৌন হৈ থকাটোৱেই ভাল হ'ব। তেওঁলোকক বুজিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি অফিচত শান্ত হৈ থকাটো প্ৰয়োজনীয়। উচ্চপদস্থ বিষয়া বা সহকৰ্মীৰ সৈতে তৰ্ক নকৰিব। আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। গাঁঠিৰ বিষ বা হজমৰ সমস্যা হ'ব পাৰে, গতিকে পাতল আহাৰ গ্ৰহণ কৰক। আজি হালধীয়া ৰঙে আপোনাক ইতিবাচক শক্তি দিব। সন্ধিয়া ৭ বজাৰ পৰা ৯ বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। আজি কাৰো সৈতে কঠোৰ কথা নক'ব, সেয়াই আজিৰ আটাইতকৈ ডাঙৰ পুণ্য। ৰাহুৰ প্ৰভাৱৰ বাবে মনত বিভ্ৰান্তি থাকিব পাৰে, গতিকে অনাৱশ্যকীয় চৰ্চাৰ পৰা আঁতৰি থাকক। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন, আপুনি কি ভাবে, জীৱনৰ কঠিন সময়ত মৌন হৈ থকাটোৱেই আটাইতকৈ ডাঙৰ শক্তি নেকি? কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকলৈ আনিবলৈ আমি কষ্ট কৰি আছো, গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে সহায় কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকা, আজি ২ জুলাই আপোনালোকৰ বাবে আনন্দ আৰু সুখৰ দিন। আজি চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপুনি মানসিক শান্তি অনুভৱ কৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ পথত কোনো বাধা নাই। আপোনাৰ ইতিবাচক দৃষ্টিভংগী আপোনাৰ কামত প্ৰতিফলিত হ'ব, আৰু আপোনাৰ সহকৰ্মীসকলেও আপোনাৰ পৰা অনুপ্ৰাণিত হ'ব।
বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটো অতি উত্তম। মনত ৰাখিব যে আনন্দ মনেৰে কৰা কাম সদায় সফল হয়, কিন্তু এটা কথা মনত ৰাখিব, অতি উৎসাহত কামৰ গুৰুত্ব পাহৰি নাযাব। আপোনাৰ সময় আৰু শক্তিৰ সঠিক ব্যৱহাৰ কৰক আৰু বাকী সময়খিনি পৰিয়ালৰ সৈতে কটাওক। শিক্ষাৰ্থীসকলৰ বাবে আজি মনোযোগ বৃদ্ধিৰ দিন। যুৱক-যুৱতীসকলৰ বাবে সামাজিক সম্পৰ্ক উন্নত কৰাৰ সুযোগ আছে। গৃহিণীসকলে আজি ঘৰুৱা কামত আনন্দ পাব। চাকৰিয়ালসকলে আজি অফিচৰ বিবাদৰ পৰা আঁতৰি থকাটো ভাল। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। বৃদ্ধসকলে স্বাস্থ্যৰ যত্ন ল'ব আৰু বাহিৰৰ খাদ্য পৰিহাৰ কৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাটো আজিৰ আটাইতকৈ ডাঙৰ পুণ্য। আজি নতুন কিবা এটা আৰম্ভ কৰিবলৈ দিনটো অতি অনুকূল। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন আপোনাৰ মতে, জীৱনত সফল হ'বলৈ ধৈৰ্য বেছি প্ৰয়োজনীয় নে আত্মবিশ্বাস? আপোনাৰ উত্তৰ কমেণ্টত জনাওক। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডত দান দি আমাক সহযোগিতা কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় মীন ৰাশিৰ জাতকসকল, আজি ২৯ জুলাই আপোনালোকৰ বাবে ধৈৰ্য ধৰাৰ দিন। চন্দ্ৰমকৰ ৰাশিত থকাৰ বাবে আপুনি অলপ মানসিক অশান্তি বা অসন্তুষ্টি অনুভৱ কৰিব পাৰে। আজিৰ দিনটো অলপ এলেহুৱা বা নিৰাশাজনক যেন লাগিব পাৰে, কিন্তু মনত ৰাখিব যে এয়া এক সাময়িক সময়হে। যিকোনো সমস্যা আহিলে ভয় নাখাব, শান্ত হৈ চিন্তা কৰি সিদ্ধান্ত ল'ব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিবলৈ ধ্যান কৰা উচিত। যুৱক-যুৱতীসকলে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। গৃহিণীসকলে আজি ঘৰুৱা কামত ব্যস্ত থাকি নেতিবাচক চিন্তা দূৰ কৰিব লাগে। চাকৰি কৰা লোকসকলে আজি অফিচত শান্ত হৈ থাকিব আৰু ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিপদ লোৱাৰ পৰা বিৰত থাকিব। বৃদ্ধসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষ বা হজমৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব। আজি এটা ভাল কাম হিচাপে ঘৰতে পুষ্টিকৰ আহাৰ বনাই দৰিদ্ৰ লোকক খুৱাওক। ইয়াৰ ফলত ঘৰত ইতিবাচকতা আহিব। আজি কমলা ৰং আপোনাৰ বাবে ভাগ্যশালী। আৰু দুপৰীয়া ৩ বজাৰ পৰা ৫:৩০ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰক। শনিৰ প্ৰভাৱৰ বাবে আজি বিবাদৰ পৰা আঁতৰি থাকিব আৰু লগত এটা সৰু ধাতুৰ টুকুৰা বা ৰত্ন ৰাখিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, জীৱনত আপোনাক আটাইতকৈ বেছি আনন্দ কোনে দিয়ে? সেয়া আমাক কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক, ভিডিঅ'টো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।